হেল্ল' গাইজ, পিংকু কিটচেনলৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। আজি বনাব ওলাইছোঁ মটন কাৰী এটা ৰেচিপি, প্ৰেছাৰ কুকাৰ ৰেচিপি। মাংস ল'লোঁ আধা কিলো। মাংসখিনিত অলপ জালুক দিছোঁ, অলপ আদা নহৰু পেষ্ট দিছোঁ, অলপ নিমখ দি মেৰিনেট কৰি থৈ দিম। আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম মাংসখিনি। বঢ়িয়াকৈ মিলাই ল'লোঁ, গোটেইখিনি মেৰিনেট কৰি থৈ দিম আধা ঘণ্টা। ইয়াৰ পিছত মাংসৰ কাৰণে আমি মছলা ল'ম। এতিয়া ল'লোঁ পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া, সৰু ইলাচি 2-3টা, ডাঙৰ ইলাচি এটা, জালুক 2টামান, লং 2 টুকুৰ, অলপ কাশ্মীৰী জলকীয়া কালাৰৰ কাৰণে, অলপ হালধি পাউডাৰ, দালচেনি 2-3 টুকুৰা, জামিতি এটুকুৰা। এতিয়া সকলোখিনি মছলা কি হ'ব, পেষ্ট হ'ব, এটা পেষ্ট। আৰু এটা পাহৰিছিলোঁ, ধনিয়া দিবলৈ আছিল, ধনিয়া আৰু জিৰা। এই ধনিয়া আৰু জিৰা এতিয়া দিয়াৰ পিছতে আমি মছলাখিনি এটা পেষ্ট বনাই ল'ম। অলপমান তেল তাতে দিবলৈ থাকি গ'ল, তেল অলপ দি দিছোঁ বাৰু। এতিয়া কেৰাহী তেল অলপ দি, তেলটো ধোঁৱা ওলোৱালৈকে গৰম হ'লে দি 2টা লং দি দিছোঁ। লং 2টা যেতিয়া ফুটিবলৈ আৰম্ভ কৰিব, জানিব যে তেলটো পূৰা ফুটি গৈছে, ফুটিছে লং। এতিয়া ইয়াতে দিছোঁ শুকান জলকীয়া 3টা, তেজপাত 2টা, 2টা লং। তাৰপিছতে মেৰিনেট কৰি থোৱা মাংসখিনি আমি ইয়াতে দি অলপ সময় ভাজিম। মাংসটো বেছি লৰাই ভাজিব নালাগে। ইয়াৰ কালাৰটো যেতিয়া ভাজা কালাৰটো আহিবলৈ আৰম্ভ কৰিব, জাষ্ট অলপ লৰাই দিলে কালাৰটো আহিবলৈ জাষ্ট আৰম্ভ কৰিছে, এতিয়া অলপ লৰাই দিয়ক। এতিয়া এই মছলা পেষ্টটো যে বনাই থৈছিলোঁ, সেইটো ইয়াতে এতিয়া দি দিম। পেষ্টটো দি এতিয়া দিয়াৰ পিছত এতিয়া সম্পূৰ্ণ মাংসখিনি ধুনীয়াকৈ এতিয়া আমি ভাজিম। এতিয়া খুব ভাজিব লাগিব মাংসটো অলপমান, যাতে মছলাখিনি ভালদৰে ভজা হৈ যায়। জুই ফ্লেমটো মিডিয়াম কৰি ল'ব ভাজোঁতে। কেৰাহীত অলপ লাগিবও পাৰে, অলপমান লাগিলে ইমান টেনশ্যন ল'ব নালাগে। ফ্লেমটো খালি ল' কৰি ল'ব। দহ মিনিটমান ভাজাৰ পিছত দেখিছে কালাৰটো আহিবলৈ আৰম্ভ কৰিছে প্ৰায়। আৰু অলপ সময় ভাজক, আৰু 2-3 মিনিট ভজাৰ পিছত ঢাকিব নালাগে। ঢাকিলে কি হ'ব, ঢাকিলে ওপৰৰ যিটো ধোৱাটো, ঢাকাৰ যিটো হাৱা, সেইটো আহি পেলাই মাংসটো সেইটো এটা আহিছিল। এতিয়া সেইটো গৰম হৈছে, অলপমান দৈ দি দিওঁ। ইয়াতে দৈ অলপ আছে, দৈ অলপ দি দিছোঁ। এনেও ছাগলী মাংসত দৈ লাগে, দৈটো দিলে ভাল হয়, বেক্টেৰিয়াও কাটে দৈ। এতিয়া পুনৰ লৰাবলৈ আৰম্ভ কৰিছোঁ।
এতিয়া তেলটো ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছে। এতিয়া ধনিয়া নাই, অলপ মান ধনিয়া দি দিছোঁ। তেলটো ওপৰলৈ আহিবলৈ আৰম্ভ কৰিছে। মানে আমাৰ মটন 50% কুক হৈ গৈছে। তাৰপিছত আকৌ এনেও প্ৰেছাৰ কুকাৰত দিমেই মাংসটো, অলপ সময় লৰাওক। মটন 70% কুক হৈ গৈছে। তেলটো যিহেতু ওপৰলৈ আহিবলৈ আৰম্ভ কৰিছে। এতিয়া এটা যে কৈছিলোঁ চিক্ৰেট মছলা, এটা গুড়া মছলা, এই মছলাটো আমি এতিয়া অলপ বনাই ল'ম। তাতে লৈছোঁ আমি দুটা সৰু ইলাচি, এটা ডাঙৰ ইলাচি, কষ্টুৰি মেথি অলপ লৈ পেলাই অলপ সময় গৰম কৰিম। বেছি গৰম কৰিব নালাগে, জাষ্ট অলপ গৰম কৰিব লাগে, নহ'লে মছলা ভাপটো গুচি যাব। বেছি দিয়াৰ পিছত একো নাথাকিব, মছলাটোৱে থাকিব, তাৰ ভাপটো গুচি যাব অলপ ভালেহি। ইয়াৰ পিছত আমি প্ৰেছাৰ কুকাৰত পানী বহাই দিছোঁ। পানীটো উতল অহাৰ পিছত আছিল যে মাংসখিনি, কেৰাহীত থকা মাংসখিনি এতিয়া আমি কুকাৰত দি দিম। ডাইৰেক্ট কুকাৰতো বনাব পৰা যায়। কুকাৰত বনাওঁতে অকণমান টাইমটো বেছিকৈ লাগে। আকৌ মাংস কুকাৰটো ভাজক, পিঁয়াজো ভাজক। যিখিনি মছলা ৰৈছিল কেৰাহীত, সেই মছলাখিনি ইয়াত দি দিলোঁ। এতিয়া ঢাকন মাৰি দিম। ঢাকন মাৰি দি কম ফ্লেমত 4টা হুইচেল অহালৈকে আমি ৰখিম। 4টা হুইচেল দিম। 4টা হুইচেলত মটন যিহেতু সিজি যায়। চাৰিটা হুইচেল দিয়াৰ পিছত গেছটো অফ কৰি পুনৰ মাংসখিনি কুকাৰৰ পৰা আনি পুনৰ বহাই দিলোঁ অলপ সময়। কাৰণ ইয়াত মছলাটো দিম, গুড়া যিখিনি মছলা আমি হেৰি কৰি থৈছিলোঁ যে মিক্স কৰি, সেই মছলাখিনি ইয়াত আমি দি দিম। চিক্ৰেট মছলা কয়, সেইখিনি চিক্ৰেট মছলা। কুকাৰৰ ঢাকনটো লগাই দিব নালাগে, জাষ্ট এনে 15 মিনিটৰ কাৰণে আমি এনে ঢাকি ৰাখিম। মছলাখিনি দিয়া হৈয়ে গ'ল, গুড়া মছলাখিনি দি 15 মিনিট হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। এতিয়া আমাৰ মটন কাৰী ৰেডি খাবলৈ। মানে মছলাখিনি যে দিলোঁ সেইকাৰণে ঢাকি ৰখাইছোঁ কুকাৰ এটা দি পেলাই। মছলাৰ যিটো গোন্ধটো গুচি যাব পাৰে। 15 মিনিটৰ পিছত আমাৰ মটন কাৰী ৰেডি। হৈ গৈছে। মাংসটো হাড়িৰ পৰা পৃথক হ'বলৈ যিহেতু পৃথক হৈ গৈছে, আমাৰ মটন কাৰী ৰেডি হৈ গ'ল। এয়া মটন কাৰী ৰেডি। গৰম ভাতৰ লগত নহ'লে ৰুটিৰ লগত পৰিৱেশন কৰিবলৈ ধুনীয়া হৈছে। গাইজ কেনেকুৱা পাইছে জনাব, ভাল পালে ভিডিঅ'টো চাই।